অসমৰ বিজেপি চৰকাৰে ইমান চাকৰি কেনেকৈ দিব পাৰিছে? প্ৰায় 1 লাখৰ ওপৰত চাকৰি দিব পাৰিছে। তৰুণ গগৈৰ চৰকাৰ প্ৰায় 15 বছৰ ৰাজত্ব কৰিলে, কিন্তু ইমান চাকৰি দিয়া নাছিলে, হয়। কিন্তু এতিয়া বৰ্তমান সময়ত বিজেপি চৰকাৰে ইমান দিব পাৰিছে, কাৰণটো কি হ'ব পাৰে? আপোনাৰ চাওক, বৰ্তমান এই সময়খিনি অসম চৰকাৰৰ অধীনত নিযুক্তি পৰীক্ষা চলি আছে, বিভিন্ন চাকৰিৰ কাৰণে নিযুক্তি হৈ আছে, থাৰ্ড গ্ৰেডৰ কাৰণে হৈ আছে, পুলিচৰ কাৰণে হৈ আছে, আৰু বিজেপি চৰকাৰে প্ৰায় 1 লাখৰ ওপৰ চাকৰি ফুলফিল কৰিব গৈ আছে, মানে শেষ কৰিব গৈ আছে। অলৰেডি বহুতো চাকৰি দিলেই, অসমৰ ল'ৰা ছোৱালীয়ে বহুতো চাকৰি পালে, এইটো ভাল খবৰ। কিন্তু ইয়াত এটা আপোনাক কথা কওঁ যে অসমৰ বিজেপি চৰকাৰে ইমান চাকৰি কেনেকৈ দিব পাৰিছে? প্ৰায় 1 লাখৰ ওপৰত চাকৰি দিব পাৰিছে। তাৰ আগৰ চৰকাৰকেইখনে কিন্তু দিব পৰা নাছিলে। তৰুণ গগৈৰ চৰকাৰ প্ৰায় 15 বছৰ ৰাজত্ব কৰিলে, কিন্তু ইমান চাকৰি দিয়া নাছিলে, হয়। 2-3 বছৰ মূৰে মূৰে 2,000, 5,000, কেতিয়াবা 10,000 চাকৰি ওলায়। সেইখিনি ক'ৰ পৰা কোনে পায় আমি গমেই নাপাওঁ। কিন্তু এতিয়া বৰ্তমান সময়ত বিজেপি চৰকাৰে ইমান দিব পাৰিছে, কাৰণটো কি হ'ব পাৰে? আপোনালোকে এবাৰ ভাবি চাব পাৰিছেনে? ইয়াতো এটা ৰাজনীতি খেল আছেনে, না বিজেপি চৰকাৰক লাকে লগ দিছে? চাওক, এনেকুৱা ধৰণৰ কথাটো, বিজেপি চৰকাৰ বৰ্তমান অসমত 2টা কাৰ্যকাল সম্পূৰ্ণ হ'বলৈ গৈ আছে। তাৰ আগৰ কাৰ্যকালটোত 5 বছৰ সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰিত্বত 5 বছৰ শেষ হৈ গ'ল, আৰু এতিয়া বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰিত্বত 5 বছৰ কাল শেষ হ'ব হৈ গৈ আছে। শেষ হ'ব হোৱা নাই বাৰু, বৰ্তমান 1 বছৰ চলি আছে। এতিয়া আৰু এটা কথা মন কৰিব লাগিব, চাওক, সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালৰ সময়ত ইমান পষ্ট খালী হোৱা নাছিলে, যিমান হিমন্ত বিশ্ব শৰ্মাৰ দিনত ওলাইছে, ইমান চাকৰি ওলাইছে, বৰ্তমান চাকৰি বহুতো পাইছে। কাৰণ কি হ'ব পাৰে? নিজে ভাবি চাওক, এটা পষ্টৰ কাৰণে কাৰ্যকাল হৈছে প্ৰায় 30-ৰ পৰা 35 বছৰ, হয়তো 40 বছৰো হয়। ভাবি চাওক, এটা পোষ্ট খালী হ'বৰ কাৰণে কিমান বছৰ ৱেইট কৰিবলগীয়া হয়, ৰখিবলগীয়া হয়। গতিকে কংগ্ৰেছৰ দিনতো ইমান পোষ্ট খালী হোৱা নাছিলে, ইমান মানে মানুহখিনি ৰিটায়াৰ হোৱা নাছিলে, আৰু সৰ্বানন্দ সোণোৱালৰ দিনতো ইমান ৰিটায়াৰ হোৱা নাছিলে। কিন্তু বৰ্তমান সময়খিনিত হিমন্ত বিশ্ব শৰ্মাক লাকে ৰখ দিছে, কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ সময়খিনিত প্ৰায় 1 লাখ চাকৰি অলৰেডি হৈ গৈছে। আৰু ইয়াতো এটা কথা ক'ব লাগিব, অকল খালী হৈছে বা মানুহবোৰ ৰিটায়াৰ হৈ গৈছে কাৰণে যে পষ্টসমূহ ওলাই গৈছে, পষ্টসমূহ ইণ্টাৰভিউ ল'ব পাৰিছে, এইটো নহয়। কাৰণ বৰ্তমান জনসংখ্যাও বৃদ্ধি হৈছে, জনসংখ্যা বৃদ্ধি হোৱাৰ ফলতো আৰু যিখন বাজেট হয় তাতকৈ মানে উন্নতি হৈছে। গতিকে সেইটো কাৰণেই বিজেপি চৰকাৰে এইসমূহ চাকৰি সহজে ল'ব পাৰিছে, কাৰণ এটকাও নোহোৱাকৈ অসম চৰকাৰে চাকৰি দি আছে। এইটো এটা বহুত ডাঙৰ কথা, যি নেকি কংগ্ৰেছৰ দিনত এইটো হোৱা নাছিলে। কংগ্ৰেছৰ দিনত এটকা এটা দিও পোৱা নাছিলে। মই কোনো কংগ্ৰেছৰ হৈ বা মই কোনো বিজেপি হৈ বা নাইবা কোনো দলৰ হৈ মই কথাখিনি কোৱা নাই, জাষ্ট নিজেই ভাবি যিখিনি দেখিছোঁ, নিউজতে হওক, ডিজিটেল হেৰিয়তে হওক, বা নিজেই দেখি পিনেহে এই কথাখিনি কৈছোঁ।